কৰিছোঁ বাকী থকা সকলো ভাৱৰীয়া প্ৰৱেশ ঘটক আৰু নাটকৰ বহুসকলে আগবাঢ়ক কৃষ্ণ কৰিব এয়া আমি গোহাৰি জনাইছোঁ কৃষ্ণ যিকেইখন খোলা প্ৰৱেশ সমাপ্ত হৈছে আমি অভিনয়লৈ যাবলৈ পৰিচালকসকলক গোহাৰি জনাইছোঁ যিকেইখন খোলা আমাৰ ভাৱৰীয়াৰ প্ৰৱেশ সমাপ্ত হৈছে সেইকেই খোলা আমি অভিনয়লৈ যাবলৈ অভিনয়লৈ আগবাঢ়িবলৈ আমাৰ পৰিচালকসকলক গোহাৰি ধৰিছোঁ কৃষ্ণ আমি একদম খোলাৰ পৰিচালক মহোদয়ক সেৱা ধৰিছোঁ নাটকৰ মাজলৈ যাবলৈ আৰু অভিনয় আৰম্ভ কৰি নাটকৰ মাজলৈ যাবলৈ আমাৰ পৰিচালক মহোদয়ক সেৱা ধৰিছোঁ 4 নং খোলাটো আমি পৰিচালক মহোদয়ক সেৱা ধৰিছোঁ নাটকৰ বহুসকলে যাবলৈ অভিনয় আৰম্ভ কৰিবলৈ 5 নং খোলা আৰু আমি নাটকৰ বহুসকলে যাবলৈ আৰু অভিনয় আৰম্ভ কৰিবলৈ 8 নং খোলা আমি অভিনয় সমূহ যাৰ আছে যিসকলৰ গৰাকীৰ আছে
তেখেতসকলৰ তাৰ পৰা মেলাৰ পৰা বেলেগ স্থানত খবৰ বাবে মেলা সমিতিৰ পৰাও আহ্বান জনাইছে। এটি ঘোষণা যে মেলাৰ ভিতৰত থকা যিসকল যাত্ৰীসকলৰ বা উদ্যোক্তাসকলৰ কোনোবা যদি গাড়ী আছে তেখেতসকলৰ গাড়ীসমূহ আন স্থানত থবলৈ মেলা সমিতিৰ পৰা বৰপাথৰী জলা উজলা শংকৰী কৃষ্টি সমাজ পৰিচালক ৰাতুল বৰা, পাঁচশংখোলাত ৰাম বিজয় জামুগুৰি আঞ্চলিক শিশু সাংস্কৃতিক দল পৰিচালক গৌৰীকান্ত নাথ, ছয়নখোলাত ৰাম বিজয় শংকৰী কলাকৃষ্টি সমন্বয় গোষ্ঠী ৰঙা পৰিচালক খগেন দাস, সাতনখোলাত কহুৱাতলী ভোজ জামুগুৰি মহিলা নাট্য দল, পাঁচনখোলাত আইলক্ষী পহুকথা শিল্পী সমাজ, ছয়নখোলাত কহুৱাতলী বৰনামঘৰৰ সৌজন্য, সাতনখোলাত সৃষ্টি কৃষ্টি সাংস্কৃতিক গোষ্ঠী মহাপুষা, আঠনখোলাত কাছমাৰী শিৱলো আঞ্চলিক দল আৰু নখোলাত জ্যোতি শিল্পী সমাজ বঙালী গাঁও। আমি শ্ৰদ্ধেয় দৰ্শক মণ্ডলীৰ জ্ঞাতাৰ্থে জনাইছোঁ, অহাকালিলৈ ঠিক 7 বজাৰ লগে লগে আমাৰ নখোলাত মহাপুৰুষ মেলাৰ অপূৰ্ব সৃষ্টি কেলি গোপাল ৰাস ভাওনা প্ৰদৰ্শন হ'ব। আমি সদাশয় শ্ৰদ্ধাৰ ভাওনা শুনি ৰাইজৰ জ্ঞাতাৰ্থে অৱগত কৰিছোঁ। কৃষ্ণ।
সকলক উদয় সমাজ ধৰিছোঁ আপোনালোকে নিজৰ নিজৰ খোলাতে সোমাই অভিনয় কৰক যাতে আমাৰ বিচাৰক মণ্ডলীয়ে সুন্দৰকৈ বিচাৰ কৰিব পাৰে। আমি সকলক উদয় সমাজ ধৰিছোঁ আপোনালোকে নিজৰ নিজৰ খোলাতে সোমাই নিজৰ নিজৰ খোলাত আপোনালোকে অভিনয় কৰক যাতে আমাৰ শ্ৰদ্ধাভাজন দৰ্শকবৃন্দ, এইখিনিতে আমি অহাকালিলৈ হ'ব লগা কাৰ্যসূচী সম্পৰ্কে অকণমান ঘোষণা দিব বিচাৰিছোঁ। অহাকালিলৈ 11 বজাত নাম প্ৰসংগ নামাচাৰ্য শ্ৰীযুত চন্দ্ৰকান্ত মহন্ত ডেকা সপ্তাহী গাৰ পুতনি
আজি নাটকৰ জমনি আমি সন্মানীয় পৰিচালকসকলৰ সন্মান ঘোষণা কৰিম। আমি পৰিচালকসকলক নাটকৰ পৰিসমাপ্তিৰ ফালে আগবাঢ়িবলৈ সেৱা ধৰিছোঁ। 11টা ভক্তপ্ৰাণ ভাওনা প্ৰেমী আমাৰ সেৱাস্থলী যাই থাকক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে 2011 চনত স্থাপন হোৱা এই ভাওনা সমাৰোহে এইবাৰ 14 বৰ্ষত উপনীত হৈছে। এই 14 বৰ্ষ 14 বসন্ত বৰকা এই নগাঁও ভাওনা সমাৰোহৰ প্ৰতিটো ক্ষেত্ৰতে আপোনাসকলৰ যি অপূৰ্ব সঁহাৰি তাৰ বাবে আমি আপোনাসকলৰ চিৰকৃতজ্ঞ। অনাগত দিনতো আপোনাসকলৰ এনেধৰণৰ সহায় সহযোগিতা আমি সদায় কামনা কৰোঁ। নগাঁৱৰ বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি প্ৰাক্তন বিধায়ক ডক্টৰ দুৰ্লভ শৰ্মাদেৱৰ নেতৃত্বত 2011 চনত গঠন হোৱা নগাঁও ভাওনা সমাৰোহে চাওঁতেই এটা বসন্ত বৰষুণে বিগত বছৰসমূহৰ দৰে এই বছৰ আপোনাসকলৰ যি অভূতপূৰ্ব সঁহাৰি এই সঁহাৰি আমাক প্ৰতিটো স্থানতে উৎসাহিত কৰি আহিছে। লৈ আহি এই নেহেৰুবালি ভক্তিস্থলত সমবেত হৈ আমাৰ যি নকলকোলাত 9 ভাগ ৰাস পৰিৱেশন কৰা হ'ব, 9 ভাগ প্ৰেমীগোপাল ভাওনা পৰিৱেশন কৰা হ'ব। আপোনালোক কালিলৈকো ঠিক 7 বজাৰ আগে আগে আমাৰ সভাগৃহত আসন গ্ৰহণ কৰি আমাৰ 7 বজাৰ লগে লগে নাট পৰিচালনা কৰাৰ সুবিধা কৰি দিব বুলি আমি বৰকতে প্ৰাৰ্থনা জনাই সেৱা ধৰিছোঁ। কৃষ্ণ।
সন্মানীয় শিল বৰা ডাঙৰীয়া, আপোনাক অকণমান আমাৰ গুৰু আসনৰ কাষৰ প্ৰয়োজন হৈছিলে, অকণমান গুৰু আসনৰ কাষলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। সন্মানীয় শিল বৰা ডাঙৰীয়া। লীলা কাকতি বা ভাওনা শেষ কৰাৰ আগতে সকলো ভাৱৰীয়াকে এবাৰ একেলগে নাচিব দিবা। আনন্দ উৎসৱ বিশ্ব দমন হ'ব, মন্ত্ৰ পালন হ'ব, নকুৰ গড় হ'ব, দেৱতাৰ জ্বৰ হ'ব আৰু ৰাইজে আনন্দত শান্তিৰে দিন কটাব। সেইকাৰণে সকলো ভাৱৰীয়াই একেলগে এবাৰ নাচিব। প্ৰতিটো দলৰ পৰিচালকসকল ইতিমধ্যে নাটকৰ সন্মান গীতত আমি সকলো ভাৱৰীয়াই অসুৰ নিধন হৈছে, লগে লগে ভগৱন্তৰ জয় হৈছে আৰু সকলো ভাৱৰীয়াই ৰহৰ চাৰিওফালে আনন্দ উল্লাসেৰে সন্মানত নৃত্য কৰিব লাগে। কৃষ্ণ সন্মান গীতত সকলো ভাৱৰীয়াই